ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধিক যি ধৰণে বৰ্বৰভাৱে নগাঁৱত আক্ৰমণ কৰা হ'ল আৰু লগতে অসম আৰক্ষীৰ বিষয়াসকলক বা কনষ্টেবলসকলক যি ধৰণে গুলীয়াগুলীকৈ হ'ল, এইটো মই ভাবোঁ যে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা নজিৰবিহীন আৰু এয়া প্ৰথম ঘটনা। এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ৰাজনীতি ইমান তললৈ যাব নালাগে। ৰাজনীতিক মানুহে বিভিন্ন ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজনৈতিক দলত নিৰ্বাচন খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজৰ মাজত তেওঁলোকে মেল মিটিং কৰিব, তাৰ মাজত সেই সীমাবদ্ধ থাকিব লাগে, ৰাজনৈতিক পথাৰখনৰ মাজত সীমাবদ্ধ থাকে। কিন্তু আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হ'লে আচলতে গণতন্ত্ৰ যে আচলতে একো নাই, মানে শেষ হৈ গৈছে, এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। গতিকে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক যি আক্ৰমণৰ ঘটনা, এই ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰলীগে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। লগতে অসম আৰক্ষীৰ যিসকল জোৱান আছিলে তেওঁলোককো যি ধৰণে আক্ৰমণ কৰিছে, এই ঘটনাটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। চামগুৰিত নিৰ্বাচনৰ সময়ত যি ধৰণে ঘটনাবিলাক সংঘটিত হৈছিল, সেই সময়ত যদি নগাঁও আৰক্ষী, বিশেষকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকী যদি কঠোৰ হ'লহেঁতেন, তেনেহ'লে এই ধৰণৰ দুৰ্বৃত্তই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰিলেহেঁতেন। যিসকলে নগাঁৱত নিৰ্বাচনৰ সময়ত ঘটনাবিলাক সংঘটিত কৰিছিল, তেওঁলোকৰ যদি শাস্তি বিহিলহেঁতেন, তেনেহ'লে আজি এই ধৰণৰ এজন জনপ্ৰতিনিধিয়ে হওক বা আৰক্ষীয়ে হওক, এনেকুৱা ধৰণে ৰাজপথত ৰাইজৰ সন্মুখত তেওঁলোকে আক্ৰমণৰ বলি হ'ব লগা নহ'লহেঁতেন। নগাঁও আৰক্ষী অধীক্ষকৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও পুলিচৰ ব্যৰ্থতাৰ কাৰণে হৈছে। কিন্তু এনেকুৱা ধৰণে যদি এইটো বিহাৰ নহয়, উত্তৰ প্ৰদেশ নহয়, যে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিচৰা হৈছে নেকি বুলি আমাৰ এতিয়া সন্দেহ হৈছে, যে কোনোবা ৰাজনৈতিক দলে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ কৰিব বিচাৰিছে নেকি। গতিকে সাধাৰণ ৰাইজে শান্তি বিচাৰে, সাধাৰণ ৰাইজে শান্তিত থাকিব বিচাৰে, সাধাৰণ ৰাইজে মিলা প্ৰীতিত থাকিব বিচাৰে। আৰু এনেকুৱা ধৰণৰ আক্ৰমণ কৰি এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰাৰ বিলাকৰ বিৰুদ্ধে যদি গৃহ বিভাগে মানে ব্যৱস্থা নলয়, তেনেহ'লে কিন্তু অহা দিনবিলাকত কিন্তু আৰু মানে বেয়া দিশ আমি দেখিবলৈ পাম। DGP মহোদয়ও যিসকলে এই কাণ্ড সংঘটিত কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি মানে বিশ্বাস কৰোঁ যে এই ধৰণৰ ঘটনা যাতে বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে যেনেকুৱা ঘটনাবিলাক হয়, এই ঘটনাবিলাক যাতে অসমত নহয়, তাৰ কাৰণে অসমৰ ৰাইজ সজাগ হ'ব লাগে আৰু অসমৰ ৰাইজে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগে। ৰাইজৰ দ্বাৰা নিৰ্বাচিত এজন জনপ্ৰতিনিধিক যি ধৰণে বৰ্বৰভাৱে নগাঁৱত আক্ৰমণ কৰা হ'ল আৰু লগতে অসম আৰক্ষীৰ বিষয়াসকলক বা কনষ্টেবলসকলক যি ধৰণে গুলীয়াগুলীকৈ হ'ল, এইটো মই ভাবোঁ যে অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ ঘটনা নজিৰবিহীন আৰু এয়া প্ৰথম ঘটনা। এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। ৰাজনীতি ইমান তললৈ যাব নালাগে। ৰাজনীতিক মানুহে বিভিন্ন ৰাজনৈতিক দল আছে, বিভিন্ন ৰাজনৈতিক দলত নিৰ্বাচন খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব, ৰাইজৰ মাজত তেওঁলোকে মেল মিটিং কৰিব, তাৰ মাজত সেই সীমাবদ্ধ থাকিব লাগে, ৰাজনৈতিক পথাৰখনৰ মাজত সীমাবদ্ধ থাকে। কিন্তু আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হ'লে আচলতে গণতন্ত্ৰ যে আচলতে একো নাই, মানে শেষ হৈ গৈছে, এইটো পুনৰবাৰ প্ৰমাণ কৰিলে। গতিকে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক যি আক্ৰমণৰ ঘটনা, এই ঘটনাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰলীগে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। লগতে অসম আৰক্ষীৰ যিসকল জোৱান আছিলে তেওঁলোককো যি ধৰণে আক্ৰমণ কৰিছে, এই ঘটনাটো আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। চামগুৰিত নিৰ্বাচনৰ সময়ত যি ধৰণে ঘটনাবিলাক সংঘটিত হৈছিল, সেই সময়ত যদি নগাঁও আৰক্ষী, বিশেষকৈ নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকী যদি কঠোৰ হ'লহেঁতেন, তেনেহ'লে এই ধৰণৰ দুৰ্বৃত্তই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিব নোৱাৰিলেহেঁতেন। যিসকলে নগাঁৱত নিৰ্বাচনৰ সময়ত ঘটনাবিলাক সংঘটিত কৰিছিল, তেওঁলোকৰ যদি শাস্তি বিহিলহেঁতেন, তেনেহ'লে আজি এই ধৰণৰ এজন জনপ্ৰতিনিধিয়ে হওক বা আৰক্ষীয়ে হওক, এনেকুৱা ধৰণে ৰাজপথত ৰাইজৰ সন্মুখত তেওঁলোকে আক্ৰমণৰ বলি হ'ব লগা নহ'লহেঁতেন। নগাঁও আৰক্ষী অধীক্ষকৰ ব্যৰ্থতাৰ কাৰণে হৈছে, নগাঁও পুলিচৰ ব্যৰ্থতাৰ কাৰণে হৈছে। কিন্তু এনেকুৱা ধৰণে যদি এইটো বিহাৰ নহয়, উত্তৰ প্ৰদেশ নহয়, যে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিচৰা হৈছে নেকি বুলি আমাৰ এতিয়া সন্দেহ হৈছে, যে কোনোবা ৰাজনৈতিক দলে আচলতে এইটো বিহাৰ বা উত্তৰ প্ৰদেশ কৰিব বিচাৰিছে নেকি। গতিকে সাধাৰণ ৰাইজে শান্তি বিচাৰে, সাধাৰণ ৰাইজে শান্তিত থাকিব বিচাৰে, সাধাৰণ ৰাইজে মিলা প্ৰীতিত থাকিব বিচাৰে। আৰু এনেকুৱা ধৰণৰ আক্ৰমণ কৰি এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰাৰ বিলাকৰ বিৰুদ্ধে যদি গৃহ বিভাগে মানে ব্যৱস্থা নলয়, তেনেহ'লে কিন্তু অহা দিনবিলাকত কিন্তু আৰু মানে বেয়া দিশ আমি দেখিবলৈ পাম। DGP মহোদয়ও যিসকলে এই কাণ্ড সংঘটিত কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি মানে বিশ্বাস কৰোঁ যে এই ধৰণৰ ঘটনা যাতে বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে যেনেকুৱা ঘটনাবিলাক হয়, এই ঘটনাবিলাক যাতে অসমত নহয়, তাৰ কাৰণে অসমৰ ৰাইজ সজাগ হ'ব লাগে আৰু অসমৰ ৰাইজে এনেকুৱা ধৰণৰ ঘটনাবিলাকৰ বিৰুদ্ধে মাৰ বান্ধি থিয়